ভালেই আছে আৰু ময়ো ভালেই আছোঁ। তো আজি মই নতুন বস্তু এটা ট্ৰাই কৰিছোঁ, মানে কোকোনাট ফ্লেভাৰ ফ্ৰাইড ৰাইচ। থাম্বনেইলটো দেখি গম পাইছেই চাগে। ফাৰ্ষ্ট টাইম বনাইছোঁ মই, আৰু তাৰ লগত মই বনাইছোঁ চিকেন ফ্ৰাই, মানে টাৱা ফ্ৰাই কৰিছোঁ, আৰু একদম চিম্পলকৈ বনাইছোঁ, আৰু চিকেন কাৰী বনাইছোঁ উইথ কাবুলী বুট। সেইখনো একদম চিম্পলকৈ বনাইছোঁ। আজিৰ ৰেচিপিটো হৈছে কোকোনাট ফ্লেভাৰ ফ্ৰাইড ৰাইচ। তো মেইনলি মই সেইটোৱে দেখাইছোঁ ভিডিঅ'টোত। যদিও ৰেচিপিটো ফাৰ্ষ্ট টাইম বনাইছিলোঁ, খাবলৈ কিন্তু খুবেই ধুনীয়া হৈছিলে। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব, আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে প্লিজ জনাব। ভাল লাগিলে লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰি লয়। তেতিয়াহ'লে আহকচোন মোৰ ভিডিঅ'টো শেষলৈকে চাওক। তো প্ৰথমে মই ইয়াত লৈছোঁ 4 কাপ জহা চাউল, আৰু চাউলখিনি মই ভালদৰে খুখৰি এটাত ধুই ৰাখি দিছোঁ। তাৰপিছত কুকাৰ এটাত পানী জোখমতে দি চাউলখিনি মই সিদ্ধ কৰি লৈছোঁ, আৰু সিদ্ধ হোৱাৰ পিছত মই ভাতখিনি এনেদৰে উলিয়াই ঠাণ্ডা হ'বলৈ দিছোঁ। তাৰপিছত মই লৈছোঁ আমাৰ ঘৰৰে কুমলীয়া ডাব নাৰিকল, আপোনালোকে যিকোনো নাৰিকল ল'ব পাৰে, আৰু সেইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰৰ বাতি এটাত এনেদৰে পেষ্ট কৰি লৈছোঁ। ইয়াৰ পিছত মই এখন কেৰাহী গৰম হ'বলৈ দি তাত 4 চামুচ ঘি দিছোঁ, আৰু ঘিখিনি গৰম হোৱাৰ পিছত তাত মই দিছোঁ ইলাইচি আৰু ডালচেনি আৰু লং, আৰু ধুনীয়া গোন্ধ এটা ওলোৱাৰ পিছত মই কাটি ৰখা পিঁয়াজ এবাটি দি অকণমান ভাজি তাত দি দিছোঁ দুটামান বুটৰ দাইল, আৰু এমুঠিমান নৰসিংহৰ পাত, যিটো কাৰি পাত্তা বুলি কোৱা হয়, আৰু কাৰি লিভছ বুলিও মানুহে জানে। আৰু ইয়াৰ পিছত মই দি দিছোঁ 4টা শুকান জলকীয়া, আৰু এচামুচ নিমখ, আৰু এচামুচ চেনি, আৰু এইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত মই দি দিছোঁ ইয়াত ঠাণ্ডা কৰি ৰখা জহা চাউলৰ ভাতখিনি। একচুৱেলি মোৰ ভাতখিনি অকণমান পানী বেছি হোৱাৰ কাৰণে এনেকুৱা হ'ল। পানীটো একচুৱেলি জোখমতে কমকৈ দিব লাগে, তেতিয়া চাউলবোৰ এটা এটা হয় আৰু খাবলৈও ভাল লাগে। একো নাই, এনেদৰেও বহুত ধুনীয়া হৈছিল খাবলৈ। আৰু তাৰপিছত মই দি দিছোঁ পেষ্ট কৰি ৰখা নাৰিকলখিনি। আপোনালোকে সকলোবোৰ বস্তু নিজক যিমান পৰিমাণৰ লাগে, কম বেছি পৰিমাণৰ লাগে, আপোনালোকে লৈ ল'ব। আৰু ইয়াৰ পিছত মই লৈছোঁ এৰাতি মেৰিনেট কৰি ৰখা চিকেন অকণমান। ইয়াত আধা কিলো চিকেন আছে। ইয়াত মই বনলেছ চিকেন আৰু লেগ পিচ এডাল ব্যৱহাৰ কৰিছোঁ, আৰু সেইখিনি মই টাৱা এখনত তেল গৰম হ'বলৈ দি ভালদৰে ফ্ৰাই কৰি লৈছোঁ। চিকেনখিনিত আপোনালোকে নিজৰ পচন্দ অনুসাৰে মছলা ব্যৱহাৰ কৰিব পাৰে, আৰু এৰাতি মেৰিনেট কৰি ৰাখিলে বেছি ভাল হয়, বেছি টেষ্টি হয়, যিহেতু ফ্লেভাৰবোৰ ভালদৰে সোমাই যায়। কিন্তু আপোনালোকে যদি নিবিচাৰে তেতিয়াহ'লে 1 ঘণ্টা বা আধা ঘণ্টা মেৰিনেট কৰি ৰাখিলেও হ'ব। ইয়াত নিমখ, হালধি, নেমু ৰস, ৰেড চিলি, মিট মছলা, গৰম মছলা, ধনিয়া পাউডাৰ আৰু জালুকৰ গুড়ি দি মই মেৰিনেট কৰি ৰাখিছিলোঁ এৰাতি ফ্ৰিজত। আৰু শেষত মই বনাইছোঁ চিকেন কাৰীখন। এইখনো মই নৰ্মেল চিকেন কাৰী হিচাপেই বনাইছোঁ, আপোনালোকে নিজৰ পচন্দ অনুসাৰে বনাব পাৰে। কিন্তু তাত মই এড কৰিছোঁ কাবুলী বুট, মানে চিকপি, কাবুলী চানা এবাটি মই ইয়াত দি দিছোঁ, আৰু সেইখিনি মই ভালদৰে ফ্ৰাই কৰি তাত যিখিনি গ্ৰেভিত পানী লাগে সেইখিনি দি মই ভালকৈ উতলিবলৈ দি কাৰীখন হোৱা কৰিছোঁ। আৰু ফাইনেলি এয়া মোৰ কোকোনাট ফ্লেভাৰ ফ্ৰাইড ৰাইচ, মানে নাৰিকল দিয়া
জহা চাউলৰ ভাত আৰু চিকেন টাৱা ফ্ৰাই আৰু কাবুলী বুট দিয়া চিকেন কাৰী আৰু শেষত মই নাৰিকল অকণমানেৰে ইয়াত গাৰ্নিছ কৰিছোঁ। তো আজিলৈ ইমানেই আছিল। অহা ভিডিঅ'ত আকৌ লগ পাম। তেতিয়ালৈকে বাই বাই।